কলিয়াবৰত ভূতৰ তাণ্ডৱ। কলিয়াবৰত শিহৰণকাৰী অলৌকিক ঘটনা। একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি সাফল্যৰ শিখৰত অৱতীৰ্ণ হৈছে। এতিয়া আৰু মানুহে ভূত প্ৰেত, অশৰীৰী আত্মা, অলৌকিক শক্তিক বিশ্বাস নকৰে, অন্ধবিশ্বাস বুলি গণ্য কৰে। পিছে কোনো ঘটনাৰ যদি বৈজ্ঞানিক ব্যাখ্যা পোৱা নাযায়, উত্তৰ নাথাকে বিজ্ঞানৰ হাতত, তেতিয়া মানুহ অন্ধবিশ্বাসী হ'বলৈ বাধ্য হয়। তেনে ঘটনা সংঘটিত হৈছে এইখন অসমতে। আপুনি বিশ্বাস কৰক বা নকৰক, নগাঁও জিলাৰ কলিয়াবৰত সংঘটিত হৈছে এনে নাভূত নাশ্ৰুত অলৌকিক ঘটনা। ঘৰৰ ভিতৰতে হঠাতে জুই জ্বলি উঠা, কাপোৰ কানি কাটি ফালি পেলোৱা আদি অলৌকিক ঘটনা আপুনি হয়তো দেখিছে বা শুনিছে। পিছে আমি UNB নিউজে আগবঢ়াব খুজিছোঁ এক বিৰল অলৌকিক ঘটনাৰ কথা। এই মহিলাগৰাকীৰ দেহটোলৈ মন কৰক। সমগ্ৰ দেহত ব্লেডৰ দৰে কোনো চোকা বস্তুৰে অঁকি মাৰিছে। মহিলাগৰাকীয়ে নিজে নকৰে এই কাম বা আন কোনো লোকে এই কাম কৰা প্ৰত্যক্ষ কৰা নাই মহিলাগৰাকী অথবা আন কোনো পৰিয়ালৰ লোকে। চোকা বস্তুৰ আঘাতত ব্লেডে অঁকিবৰ দৰে চিন বহাৰ লগতে বিৰিঙি ওলাই তেজ। বিগত 10 বছৰৰ পূৰ্বৰ পৰা 2-3 বছৰৰ অন্তৰে এই মহিলাগৰাকীয়ে এই অত্যাচাৰৰ সন্মুখীন হৈ আহিছে। এটা আগতে তীব্ৰ বিষ অনুভৱ হয় দেহত। তেন্তে অনুভৱ কৰকচোন কিমান সহ্য কৰিবলগীয়া হৈছে মহিলাগৰাকীয়ে। মহিলাগৰাকীৰ নাম বিথিকা দেৱী। বৰ্তমান 2টি সন্তানৰ মাতৃ। ঘৰ কলিয়াবৰ তিনিআলিৰ মিলন নগৰত। মহিলাগৰাকীৰ লগতে এই ধৰণৰ ঘটনা কিয় হয়? চিকিৎসা বিজ্ঞানে কি কয়? কিবা ৰোগত আক্ৰান্ত নেকি বিথিকা? মানুহগৰাকীয়ে সমস্যা সমাধানৰ বাবে কাষ চাপিল চিকিৎসকৰ ওচৰত। দিল্লী মুম্বাইলৈ গ'ল, উত্তৰ নোলাল। চিকিৎসকৰ মতে বিথিকা শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ। এনে ধৰণৰ দেহৰ ছাল ফাটি তেজ ওলোৱা কোনো ৰোগ নাই। উপায়ন্তৰত মহিলাগৰাকীয়ে শৰণাপন্ন হ'ল বেজ জ্ঞানীৰ ওচৰত। নাই কোনো তন্ত্ৰ মন্ত্ৰও কাম দিয়া নাই। বিপৰীতে এতিয়া সেই অপশক্তিৰ টাৰ্গেট হৈ পৰিছে মহিলাগৰাকীৰ কন্যা আৰু পুত্ৰ সন্তান। শেহতীয়াভাৱে ভাবুকি প্ৰদান কৰি পত্ৰ প্ৰেৰণ কৰাৰ এক খবৰ জানিব পৰা গৈছে। জানিব পৰা মতে মৃত্যুৰ ভাবুকি দিয়া পত্ৰসমূহৰ কাগজসমূহ একে জোখৰ আৰু একে ধৰণৰ ভাঁজ লগোৱা অৱস্থাত মহিলাগৰাকীৰ ঘৰত উদ্ধাৰ কৰা হৈছে। অসমীয়া ভাষাতে লিখা বৰ্ণবোৰ মাত্ৰাবিহীনভাৱে লিখা। প্ৰতিনিয়ত ভয় আৰু আশংকাৰ মাজেৰে জীৱন অতিবাহিত কৰা বিথিকা দেৱীয়ে সহায় বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মহিলাগৰাকীয়ে মুখ্যমন্ত্ৰীক সহায় বিচাৰি জনোৱা এটা পোষ্ট ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বিথিকা দেৱীৰ পৰিয়ালত সংঘটিত হৈ থকা এই ঘটনাৰ আঁৰৰ ৰহস্যভেদ হ'বনে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিথিকা দেৱীয়ে ভুগি থকা সমস্যাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? ইয়াকে লৈ এতিয়া কলিয়াবৰত চৰ্চা আৰম্ভ হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, UNB নিউজ। নমস্কাৰ, মোৰ নাম শ্ৰী বিথিকা দেৱী। মোৰ ঘৰ কলিয়াবৰ তিনিআলি মিলন নগৰ। আজি কেইবাদিনৰ পৰাও আমাৰ ঘৰখনত বহুত অশান্তি হৈ আছে। কমেও 10 বছৰমানেই হৈ গ'ল। মাজতে অলপ ভাল হ'ল, আকৌ আৰম্ভ হৈছে। মানে আমাৰ ঘৰত বিশেষকৈ মোৰ গোটেই গাটো নিজে ব্লেডে কাটাৰ নিচিনা কাট খাই যায় অট'মেটিক। মানুহ থাকিলেও হয়, মানুহ নাথাকিলেও হয়। আৰু যদি মোৰ গা কাটে তেতিয়া মানে মোৰ পিন্ধি থকা কাপোৰ নাকাটে, আৰু যদি মোৰ কাপোৰ কাটে তেতিয়া মোৰ গা নাকাটে। আৰু তাৰ উপৰি গোটেই ঘৰৰ মানুহৰ কাপোৰ কানি চব কাটি যায়। পৰ্দা চৰ্দা চব নিজে নিজে কাট খাই যায়। তাৰ উপৰি ঘৰৰ পইচা পাতি লকাৰত থকা একো চব নাইকিয়া হৈ যায় আমাৰ। এইখিনি আমাৰ বহুত অসুবিধা হৈ আছে। আকৌ মোৰ নিজৰ চুলিখিনিও নিজে কাট খাই যায়। খালি মানুহে দেখেহে কটা পৰি যোৱাটো, বাকী আমি একোৱে গম নাপাওঁ কি হৈ আছে। এতিয়া বহুতখিনি চিকিৎসাও কৰিলোঁ আমি। প্ৰথমতে দিল্লী গ'লোঁ, চেন্নাই গ'লোঁ, মুম্বাই গ'লোঁ। চিকিৎসকে একো নাই বুলিয়ে কয় গোটেইখিনি। তাৰপিছত আমি মানুহে আমাক পৰামৰ্শ দিয়ে বেজৰ, কবিৰাজৰ, আমি সেইখিনিও কৰিলোঁ। কৰি এতিয়া আৰু ভাগৰি গৈছোঁগৈ, আৰু আমাৰ হাতত একো উপায় নাইকিয়া হৈ আছে। আপোনালোকে যদিও কোনোবাই যদি এনেকুৱা মানে ভাল কৰিব পাৰে, ডক্তৰেই হওক বা কোনোবা বেজেই হওক, খালি আমাক সহায় কৰিব লাগে। সেইখিনি আপোনালোকৰ ওচৰত জনাইছোঁ। আৰু কোনেও আমাক এতিয়ালৈকে ঠিক কৰিব পৰা নাই। বহুত কবিৰাজ আহিছে ইয়ালৈ, বহুতে চাইছে কিন্তু ভাল নহয়েই।
আৰু মোৰ সৰু 5 মহীয়া ল'ৰা এটা আছে, 8 বছৰীয়া ছোৱালী এজনী আছে। তাইৰো তেনেকুৱা হৈছে। ছোৱালীজনীৰো চুলি নিজে নিজে কাট খাই যায়, স্কুলৰ কাপোৰ কাট খাই যায়, পঢ়া কিতাপ কাট খাই যায়, সৰু 5 মহীয়া ল'ৰাটোৰ গাটো কাট খাই যায়। এইখিনিয়ে হৈ আছে আমাৰ ঘৰত। এতিয়ালৈকে একো মানে আমি পাৰ পোৱাই নাই। পাৰে যদি আপোনালোকে কোনোবাই আমাক সহায় কৰকচোন। ইমানখিনি ঘৰত থকা অৱস্থাতো হয় আৰু বাহিৰত গ'লেও হয়। বাহিৰত যদিও মই যাওঁ হয়, এদিন বা দুদিন নহয়, কিন্তু তাৰ পিছত বাহিৰত থকা অৱস্থাতো হয়। মোৰ বাৰ ঘৰত আছিলোঁ, মোৰ বাৰ ঘৰত থাকোঁতেও এনেকুৱা হৈ গ'ল। মানে এতিয়া আমাৰ একোৱে উপায় নাইকিয়া হৈ গৈছেগৈ আৰু। মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই আহ্বান কৰিছোঁ যে মোৰ হৈ থকা এইখিনি যি হৈ আছে আমাৰ ঘৰৰ লগত, পাৰে যদি আপুনি অলপ সহায় কৰকচোন। ক'ৰবাত কিবা যদি সহায় কৰিব পাৰে। আপুনি বহুতকে চাইছে মামা, মোকো অকণমান চকু মেলি চাওক আৰু আপুনি। এইখিনি